Welcome back to my KK vlog. So আৰু স্বাগতম জনাইছোঁ। So আজি আমি যাই আছোঁ আমাৰ গাঁওখন দেখুৱাব আৰু আমি কিবা কিবা অলপ খাব পাৰোঁ দেচোন। সেইটো ভিডিঅ' আপোনালোকক মই দেখুৱাইছোঁ। So ভিডিঅ'টো গৈ সকলোৱে চাই দেখিব আৰু চাই অলপ ইণ্টাৰেষ্টিং হ'ব আৰু ভাল লাগিব আজি। So গাইছ মই ঘৰত আৰু যাই আছোঁ কদৈ টেঙা খাই পেলাই। জেগাই 7 মান চলালো যাবা। আমি জাগা চালা লৈ ল'লোঁ কদৈ টেঙা খাবৰ বাবে এতিয়া আমি যাই আছোঁ কদৈ টেঙা পাৰিব ব'লক আমি যাওঁ কদৈ যাওঁ। এইখনে হৈছে আমাৰ গাঁও চাব পাৰে বাৰু গাঁওখন কেনেকুৱা ভাল লাগে নাই বেয়া লাগে চাই লওঁ গাঁওখন আমাৰ। গাইছ এইডালে হৈছে কৰ্দেৰ গাছ আৰু এইফালে ই কৰ্দে পাৰিব কৈ আছে ধনে তেই কৰতে লাগিছে অলো কদে খাবি নে কি খাবি কৰ্দে পাৰে নালাগে দে যাবি নেকি যা মই মানে কদে নাপাৰিলোঁ আৰু জেগা বোলে উঠে গাছত উঠি গে দেখা গমেই নাপালে কদি উঠছে দে পাৰ হেৰি পাৰে বেছি তেনেকৈ দে হেৰি 5টামান হ'লে হ'ব দে যদি নখৰে পকা নাই কেঁচা হ'লেও পাৰে ওপৰত আছে নহয় এই ঠেনাত এই ঠেনাত 3টা যেন লাগিছে অঁ হাই কদে খেজা ডাঙৰ চাপাৰ কদে এই কদে খাব পাৰি নাও ন কদে চলি যাব নহয় আপুনচা কদে এই ৰ তোক মই হেঁকিডাল দেৱা এই ওপৰত যি 3টা আছে ডাঙৰ 3টা দেখিছে নে তোক মই হেঁকিডালি দহি দিওঁ ৰ গাইছ মই হেঁকিডালি 3টা কদে টেঙা আছে দহি দিওঁ ৰ একবাৰ এই 3টা কৰিছে আৰু উঠি গৈছে পৰবি পৰবি ভাই খাবো গাছ বা কাৰ ভাল জাৰাই গাছ নহওক দে হ'ব দে নুমিয়া সেই নাংগি সেই নুমিয়া হ'ব নুমিয়া নাম ডেকাই কিন্তু ভাল কাম আছে উঠি গৈছে কিন্তু পুৰা বান্দাৰে উঠাই দিছে কিন্তু কি যাওঁ আৰু গাইছোঁ চাব পাৰে আমাৰ এইটো শিৱ মন্দিৰ হয় আৰু এইফালে আছে আমাৰ গাঁও আৰু এইফালে আছে ধনজিত ক'ত যা দে ভৈলক এতিয়া আমি কদে টেঙা খাওঁ গাইছ আমাৰ কদলা মানে জাগাই নাই জাগাইবোৰ কলপাত কাটতে গ'লে ভালচা কাট এই হাং কাট হাং কাটি দি বগিলে চাবি দে সাপ চাপ থাকিব জংঘল আছে খাবি ক'ত টেঙা আগত আমি টেঙা খাম আগত যাওঁ আৰু যাই আছোঁ আগত খাওঁতে আৰু এইফালে দেখা পাব পাৰে কি সুন্দৰ এটা ভিউ চাব পাৰে কি ধুনীয়া এটা ভিউ বাপৰে বাপ এইফালে আমাৰ ধান পকিলে গাইছ আৰু কাটিব টাইম হ'বই আৰু ধান কাটিব টাইম হ'লে মাছৰ চলিতে মাছ খাবলৈ ভিজা মাছেই নাই জংঘল লাগি গ'লে হা ক'ত ইয়াতে গাইছ এটা খাওয়াটো ভাল হ'ব মানে আমাৰ
জায়গাটো ভালে আছে এইটো আমাক কালভাৰ টাকাই পুৰা বহি গ'ল এতিয়া আমি কাটি আছা দে এনেকৈ গধূলি হ'ল নে গধূলি হৈ আহি আছে গধূলি হৈ আহিছে কাটিছা খাম আজি নে কি কয় এটা চাওঁ নেকি মই টেষ্ট কৰি চাহ আজি ৰ সৰুটো ল'ল কেনে টেঙা আছে দে দে খাওঁ ৰ অলপ জ্বালা এটা খাওঁ ৰ চাৰ ধৰছিল শুনে ভাল যাৰ আছে দে জ্বালা এই ইমান জান নে জ্বালাৰ জ্বালা কাৰ জ্বালা তো ধৰে জ্বালা ঐ গাইছ এই কিবা জ্বালা এইগিলা জ্বালাটো খেজা এইটো জ্বালা খাইছিলোঁ কাম বস্তু কি জাৰে জ্বালাৰ দে কাট নিমখ দি আছে টেঙাটো এই দেখা অঁ দে খাই চাওঁ টাইমো নাই বেছি অলপ খাই চাওঁ সত্তু কাৰণে সত্তু এই মজা একদম ভাল লাগছে নে ইয়াৰ টেঙা আছে বহুত কি আছে টেঙা বহুত টেঙা বহুত ন টেঙা যে সৰু সৰু টেঙা নে সেইকাৰণে পকলি আৰু একদিন খাম নেকি বেয়া লগা নাই খাই ঠিকে আছে এনে নিমখ চিমখ ঠিকে আছে না ঠিকে আছে একদম চালা চালা চব ঠিকে আছে কেনে ডেকা মজা ভাল হৈছে না ঠিকে আছে কিন্তু টেঙা অলপ বেছি আছে দেই অঁ টেঙা এতিয়া সৰু হৈছে নে নিমখ চিমখ চব ঠিকে আছে অঁ চালাবোৰো একদম ফাৰ্ষ্ট ক্লাছ দেতে গাইছ খাই উঠি লগ পাইছোঁ এনেকুৱা হৈ গ'ল আৰু ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম আৰু তাৰ নতুন ভিডিঅ' লৈ আমি আহিছোঁ বাই বাই